মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মোৰ ল'ৰা সিদ্ধান্তৰ 30 নৱেম্বৰ তাৰিখে জন্মদিন হৈ গৈছিলে। জন্মদিনটো কেনেদৰে উদযাপন কৰিলোঁ তাকে লৈ মই ভিডিঅ'টো আগবঢ়াইছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ জন্মদিনৰ দিনাখন এনেদৰে ফুল, ৰূপ, কাম এনেদৰে দি ফুল এনেদৰে অকণমানি ল'ৰাটোক গা ধুৱাই, গতিকে এইখিনি মই এতিয়া ইয়াত ৰাতিয়ে এনেকৈ দি থৈছোঁ। আৰু এতিয়া জন্মদিনৰ প্ৰথম কাৰ্যসূচী হিচাপে ইয়াক গোসাঁই ঘৰত এখন শৰাই দি লওঁ, তাৰপাছত মন্দিৰলৈ যাম। তাৰপাছত কি কৰি আছোঁ আপোনালোকক দেখুৱাই থাকিম। মন্দিৰতে সৰুকৈ শৰাই দিলোঁ। মন্দিৰটো সৰু হোৱাৰ বাবে মই ইয়াতে এনেদৰে শৰাই সজাই দিছোঁ। এয়া আমাৰ বেলুন ফুলাই আছে, এয়া বেলুন লগাই আছে। Happy birthday to you. Happy birthday to you. Happy birthday. তিনটা বজাব লাগিছে দেই এইকেইটা ফুলাব কাৰণে। Happy birthday to you. Happy birthday, happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. বাৰ্থডে নাস্তাহে কৰাব পাৰিলোঁ। নাস্তা কৰি যিখিনি লোক আছিলে সেইখিনি গ'লগৈ। আৰু এতিয়া ৰাতি একো নাই। ৰাতি এওঁৰ লগৰ এজন আহিছে, তেওঁ ভাত খাব। ভাতৰো ইমান তেনেকৈ আয়োজন কৰা নাই, চিম্পুলকৈ মাংস বনাইছোঁ
আৰু ভাজি বনাইছোঁ আৰু ভাত তেনেদৰে মানে লৰালৰি হ'ল সেইটো কাৰণে একো বনাব নোৱাৰিলোঁ গতিকে আমি খাই বৈ লওঁ এয়া মোৰ মাংস ৰেডি এয়া মাংস বনালোঁ গতিকে ভাজিনো কি দেখুৱাম আৰু ভাজি নেদেখুৱাম গতিকে আপোনালোকক আমি খাই বৈ লওঁ এয়া মোৰ ৰংদৈ ঘৰত মাৰ ঘৰত মায়ে সৰু ল'ৰা ছোৱালীৰ লগত সৰু ল'ৰা ছোৱালীক ভাত খুৱাইছিলে তাকো মই